ঠাইখিনি দেখি নিশ্চয় গম পাইছে হয় আমি আহিছোঁ আজি পিকনিক খাবলৈ হাই ছেকেণ্ডেৰীত লগত পঢ়া আমি 10-11জন লগৰীয়াই আজি খাব আহিছোঁ দিক্ৰং নদীৰ পাৰত তাকে বোলো অকণমান আপোনালোকক দেখুৱাওঁ এয়া আমি প্ৰথম আহিয়ে খাইছোঁ চাহ আৰু চাহ খাই উঠি লগে লগে আমি কামত লাগিছোঁ ইফালে মই আলু পিঁয়াজ কাটিছোঁ আৰু লগৰজনীও কাটি আছে তাৰপিছত মাজতে বইল কৰিলে ডিম তাকে বোলো ডিম এটা খাই লওঁ কিন্তু দুখৰ কথা ডিমটো ভালকৈ নিসিজিল এনেকৈ আৰু তাৰপিছত মাংস বনালে মাংস আৰু তাৰপিছত এয়া খালোঁ কমলা এনেকৈ খাই মই কোনে ভাল পায় মই বহুত ভাল পাওঁ সেইকাৰণে বোলে এনেকৈ কাটি খাওঁ তাৰপিছত এয়া দেখিছেনে অকণমান ধেমালি কৰিলোঁ আৰু শেষত হাঁহ মাংসৰে ভাত খাই ঘৰলৈ বুলি উভতিলোঁ আৰু মই ফুল ব্লগ দিম আপোনালোক সকলোৱে চাব বুলি আশা